নমস্কাৰ। তিনিআলি মই নহয় বালাজান তিনিআলি। বালাজান তিনিআলি আমাৰ এটা নতুন চেলুন খোলা হৈছে, গতিকে আমি ইয়াতে অফাৰ দি আছোঁ। চেলুনটোৰ নাম হৈছে PG ইউনিচেক্স চেলুন। ইয়াতে বৰ্তমান অফাৰ চলি আছে। কেৰাটিন, স্মুথিং যি হওক, ফেচিয়েল, হেয়াৰ স্পাৰ পৰা চব মানে ডিছকাউণ্টত পাই আছে, অফাৰত পাই আছে, কম প্ৰাইচতে পাই আছে। আৰু হেয়াৰ কাট যদি কৰিব লগা হয় জেন্টছৰ, হেয়াৰ কাটৰ পৰা, ছেভিঙৰ পৰা, ফেচিয়েলৰ পৰা মানে তিনিটা ছাৰ্ভিচত মানে ইহঁতে মানে অফাৰ পাই আছে। এইটো আমি 15% ডিছকাউণ্ট দিছোঁ। এইটো 15 তাৰিখলৈকে, আজিৰ পৰা 15 দিনটো থাকিব মানে অফাৰটো। পেকেজটো এইটোৱে, মানে তিনিটা ছাৰ্ভিচ ল'লে আমি তাতে অফাৰত দি আছোঁ। যিকোনো তিনিটা ছাৰ্ভিচ ল'লে মানে এইটো অফাৰতে পাই আছে, মানে ডিছকাউণ্টত পাই আছে। এইটোৱে এড্ৰেছটো এইটো হ'ল আমাৰ তিনিআলি বালাজান চাৰিআলি অপজিট ছাইডত। কাষ্টমাৰক এইখিনিয়ে জনাব গৈছে যে ইয়াতে অফাৰ পাই আছে, সকলোৱে আহক, ছাৰ্ভিচ লওক, ভাল পালে তো আৰু চবৰে কাৰণে ভাল। সেইটোৱে আৰু ক'ব লগা। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে বৰ্তমান। তো আমাৰ ইয়াতে কিছুমান অফাৰ চলি আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, আপোনাৰ বালাজান তিনিআলিত। প্ৰথমতে খ্ৰীষ্টমাছৰ গোটেই শুভেচ্ছা জনাইছোঁ। তো ইয়াতে আমাৰ কিছুমান অফাৰ চলি আছে। আপোনাৰ অফাৰ হৈছে আপোনাৰ হেয়াৰৰ, স্কিনৰ, আপোনাৰ চবখিনি অফাৰ চলি আছে ইয়াতে। পাৰ্লাৰটো নতুনেই হয় পাৰ্লাৰটো, এইটো জাষ্ট আৰু অপেনিং কৰা হৈছে, কিন্তু মাজতে গৈছিলে সেই অফ হৈছিলে। তো এতিয়া মানে কিছুমান খ্ৰীষ্টমাছৰ কাৰণে অফাৰ চলি আছে ইয়াতে। অফাৰবিলাক হৈছে আপোনাৰ হেয়াৰৰ 30% দি দিয়া হৈছে। আপোনাৰ যিকোনো কাম হওক, কালাৰ হওক, আপোনাৰ হেয়াৰ স্মুথনিং হওক, যেনেকৈ আপোনাৰ ট্ৰিটমেণ্টবিলাক হওক, হেয়াৰ কাট বাগেৰা চব আপোনাৰ মানে কি 30% আপোনাৰ অফ দি দিয়া হৈছে এতিয়া। আপোনাৰ ফেচিয়েল বাগেৰা কৰে, ফেচিয়েলৰো আপোনাৰ 30% অফ দিয়া হৈছে। তো কাষ্টমাৰবিলাকে আহিলে ভাল আছিলে, সেইটো আৰু আহক, ভালকৈ ধুনীয়াকৈ ছাৰ্ভিচ পাব, ভাল ছাৰ্ভিচে পাব ইয়াৰ পৰা। এতিয়া মই আহিছোঁ গুৱাহাটীৰ পৰা, ধুনীয়া ছাৰ্ভিচ পাব ইয়াতে, আহিলে হ'ল। সেইটোৱে PG ইউনিচেক্স চেলুন হয় পাৰ্লাৰটো। বালাজান তিনিআলিতে আছে, লক্ষ্মী হোটেলৰ ওপৰত আছে এইটো। বৰ্তমান গ্ৰীণ টেন্স আছে, নামটো অকণ চেঞ্জ কৰা হৈছে, জাষ্ট সেইটোৱে। অফাৰটো এইটো থাকিব, এইটো ডিচেম্বৰৰ মাহটো এইটো গোটেই থাকিব। এইটো খ্ৰীষ্টমাছৰ পিছত থাকিব, ডিচেম্বৰৰ মাহটোৰ পৰা থাকিব, জানুৱাৰী 1লৈকে থাকিব এইটো অফাৰটো। পাৰ্চেণ্টটো আপোনাৰ 30% দি দিয়া আছে চব কামতে। আপোনাৰ হেয়াৰৰ হওক, আপোনাৰ বিউটিৰ হওক, ফেচিয়েল হওক, আপোনাৰ ক্লিন আপ, ডিটেইন, এইবিলাক চবখিনিতে দি দিয়া হৈছে। কালাৰ চালাৰ চব আপোনাৰ আহিলে আৰু বেছি অফাৰ পাই যাব। আৰু আহিলে কাম চালে মানে গম পাম আৰু কেনেকৈ কি লাগে। কালাৰত হওক, আপোনাৰ ট্ৰিটমেণ্টত হওক, যিখিনি আপোনাক দিব পাৰোঁ, এক্সট্ৰাকৈ এটা নিজৰ ফালৰ পৰা এটা কিবা দি দিম আৰু অফাৰ। আৰু এনেতো 30% দিয়া আছে, আহিলে মানে আৰু অলপ ডিছকাউণ্ট আৰু পাই যাব আৰু সেইটোৱে। মই একচুৱেলি মই হেয়াৰ এক্সপাৰ্ট হয়। হেয়াৰৰ মই চবখিনি কামেই কৰোঁ। মই হেয়াৰ কাটিঙৰ পৰা, কালাৰৰ পৰা, স্মুথনিং, বটক্স ট্ৰিটমেণ্ট চবখিনি কৰোঁ। কেৰাটিন হওক, বটক্স হওক, নেনোপ্লাষ্টিয়া হওক, কালাৰটো চবখিনি কালাৰেই কৰোঁ। যিকোনো হাইলাইট লাগে, গ্ল'বেল কালাৰ লাগে আপোনাক, চব আহিলে হ'ল ইয়াতে। আহি কিনে ভিজিট কৰিলে হ'ল, ধুনীয়াকৈ কাম ভাল পাব ইয়াতে। তো মই গুৱাহাটীৰ পৰা আহিছোঁ, কাম মজা পাব, কাম টেনশ্যন নাই কামতে ইয়াতে। তো আহক, আহি কিনে কাম ছাৰ্ভিচটো চাই লওক কেনেকুৱা পায়।